নমস্কাৰ আসাম য়োগা ইউটিউব চেনেল আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি য়োগা চেনেলটো খোলাৰ উদ্দেশ্য মোৰ হৈছে এটাই, যাতে আপোনাক সকলোকে মোৰ ক্ষুদ্ৰ জ্ঞানৰ পৰা মই যিমানখিনি পাৰোঁ আপোনালোকক য়োগাবোৰ দেখাই যাব ট্ৰাই কৰিম। আৰু য়োগা ৰিলেটেড যিমানবোৰ মই য়োগা ৰিলেটেড কিছু তথ্য আপোনালোকক দিব ট্ৰাই কৰি যাম সদায়। আশা কৰোঁ আপোনালোক সকলোৱে মোক যাতে আদৰি লয়। মোৰ ইমান অভিজ্ঞতা নাই ইউটিউবৰ বিষয়ে, তো আশা কৰোঁ আপোনালোক যাতে মোক অলপ উৎসাহ দিয়ে। আৰু মই যিমানখিনি য়োগা জানো আপোনালোকক শিকাবলৈ ট্ৰাই কৰিম, আপোনালোকক ক'বলৈ ট্ৰাই কৰিম, যাতে আমাৰ সকলো মানুহে য়োগাৰ প্ৰতি কিছু সজাগতা মানুহৰ মাজত যাতে মই কিছু অলপ সজাগতা আনিব পাৰোঁ, তাৰে মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস থাকিল। আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰে। আৰু আজি বলকচোন, আজি আমি নতুনকৈ এটা য়োগা শিকোঁ। এই য়োগাটো হৈছে আপোনাৰ বজ্ৰাসন। বজ্ৰাসন কৰাৰ আপোনাৰ যিটো আপুনি বজ্ৰাসন কৰিলে আপোনাৰ কি কি ফাইদা হ'ব পাৰে, কি কি উপকাৰিতা আপুনি পাব পাৰে। বজ্ৰাসন কৰাৰ প্ৰথম উপকাৰিতাটো হৈছে আপোনাৰ হজম যিটো শক্তি থাকে সেইটো বঢ়ায় বজ্ৰাসনে। আৰু আপোনাৰ এচিডিটি, যিবোৰ মানুহে এচিডিটিত ভুগি আছে সেইবোৰ মানুহৰ কাৰণে বজ্ৰাসনটো বৰ উপকাৰী। আৰু লৱাৰ বেক, যোনটো বেক পেইন থাকে পুৰুষ বা মহিলাৰ যিখিনি মানে বেক পেইন থাকে, বেক পেইনটো ৰিলিফ কৰাটো বজ্ৰাসনে বহুতখিনি সহায় কৰে। তেন্তে বলকচোন আমি বজ্ৰাসনটো কেনেকৈ কৰিব পাৰি। বজ্ৰাসন কৰিবলৈ হ'লে আপুনি প্ৰথমতে দণ্ডাসনত আহিব লাগিব। তাৰপিছত আপুনি লাহেকৈ ৰাইট লেগখন ফ'ল্ড কৰি আপুনি ৰাইট উৰুৰ তললৈ লৈ আহিব লাগিব, আৰু লেফ্ট লেগখন ফ'ল্ড কৰি পেলাই লেফ্ট উৰুৰ তললৈ লৈ আহিব লাগিব। আৰু আপোনাৰ দুইখন হাত আঁঠুত থাকিব, আৰু আপোনাৰ ৰাজহাড় পূৰা চিধা থাকিব, আৰু আপুনি আগফাললৈ চাব লাগিব। এইটোৱে হৈছে আপোনাৰ বজ্ৰাসন কৰাৰ সৰল প্ৰক্ৰিয়া।